Hi friends, আপোনালোকৰ চিষ্টেমৰ দ্বাৰা গুগলৰ জৰিয়তে ইউটিউবৰ মাধ্যমত বিচাৰি ফুৰিছে কেনেদৰে PNB অনলাইন একাউণ্ট খুলিব পাৰি। So friends, আপোনালোকে ইউটিউবৰ এই ভিডিঅ'টোত ক্লিক কৰি সঠিক চেনেলত উপস্থিত হৈছে আপুনি নলেজ এণ্ড এভৰিথিং তৰফৰ পৰা ষ্টেপ বাই ষ্টেপ সম্পূৰ্ণ জানিব পাৰিব আপুনি কেনেদৰে পঞ্জাৱ নেশ্যনেল বেংকৰ অনলাইনৰ মাধ্যমেৰে একাউণ্ট ক্ৰিয়েট কৰিব পাৰি। বলক ফ্ৰেণ্ডছ, এতিয়া আমি আৰম্ভ কৰোঁ কেনেদৰে আপুনি পঞ্জাৱ নেশ্যনেল বেংকৰ একাউণ্ট ক্ৰিয়েট কৰিব। নমস্কাৰ বন্ধুসকল, গেংৱে এণ্ড ক্লিপ প্ৰেজেন্সৰ দ্বাৰা প্ৰযোজিত আমাৰ এই ইউটিউব চেনেল নলেজ এণ্ড এভৰিথিঙলৈ আপোনাক স্বাগতম জনাইছোঁ। আমাৰ এই ইউটিউব চেনেলত আপুনি উপভোগ কৰিব পাৰিব এণ্টাৰটেইনমেণ্ট, ফানি, নেচাৰ, টেকনিকেল, জব ৰিলেটেড এণ্ড হিষ্টৰিকেল ভিডিঅ'সমূহ। আপুনি আমাৰ এই ভিডিঅ' উপভোগ কৰি নিজকে এডভান্স মোডত ৰাখিবৰ বাবে অনুৰোধ কৰিছোঁ ভিডিঅ'টো লাইক কৰিব, বন্ধুৰ মাজত শ্বেয়াৰ কৰিব। ভিডিঅ'টো চোৱাৰ আগে আৰু যদি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি বেল আইকনটো নিশ্চয় প্ৰেছ কৰিব। So friends, আপোনালোকে প্ৰথমতে যাব লাগিব এটা ৱেবছাইটলৈ। সেই ৱেবছাইটটো হৈছে www.pnbindia.in। মই পুনৰবাৰ ৱেবছাইটটো কৈছোঁ www.pnbindia.in। এই ৱেবছাইটটোত ক্লিক কৰাৰ লগে লগে ফ্ৰেণ্ডছ আপোনালোকে এনেদৰে এটা পেজ দেখা পাব। আপোনালোকে এতিয়া স্ক্ৰীনত দেখা পাইছে এই পেজটো। এতিয়া আমি যাব লাগিব অনলাইন ছাৰ্ভিচলৈ। আমি ইয়াত থকা অনলাইন ছাৰ্ভিচ অপশ্যনটোত ক্লিক কৰি লগে লগে যাব লাগিব ছেভিং একাউণ্টলৈ, অনলাইন ছাৰ্ভিচ আৰু ছেভিং একাউণ্ট। চ' আমি এতিয়া ছেভিংছ একাউণ্টত ক্লিক কৰিলোঁ। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত খোল খাব এটা পেজ। সেই পেজটোত এতিয়া আপুনি ক্লিক কৰিব লাগিব ক্লিক হিয়াৰ টু অপেন দ্য অনলাইন ছেভিং একাউণ্ট উইদাউট ই-চাইন ফেচিলিটি সাবমিশন অফ ফৰ্ম। চ' আমি এতিয়া তাত ক্লিক কৰিম। ইয়াত ক্লিক কৰি দিয়াৰ লগে লগে ফ্ৰেণ্ডছ আপোনালোকৰ সন্মুখত খোল খাইছে এনেদৰে এখন স্ক্ৰীন। এই স্ক্ৰীনত সৰ্বপ্ৰথমতেই আপোনালোকে চিলেক্ট কৰিব লাগিব চিলেক্ট ষ্টেট। চ' আমি নিশ্চয় আমি অসমেই চিলেক্ট কৰিম। তো চিলেক্ট চিটি হিচাপে মই নগাঁও চুজ কৰিম। আপোনালোকে আপোনালোকৰ নিজৰ নিজৰ চিটিখন চিলেক্ট কৰিব। চিলেক্ট ব্ৰাঞ্চ। ইয়াত ব্ৰাঞ্চ মানে আপোনালোকে যোনটো বেংকত একাউণ্ট খুলিম বুলি ভাবিছে সেই বেংকটোক বুজোৱা হৈছে। চ' আমি এতিয়া পুৰণি গুদাম বুলি চিলেক্ট কৰিম। এতিয়া আপোনাক সুধিছে প্লিজ চিলেক্ট একাউণ্ট টাইপ। আপুনি একাউণ্টটো কেনেধৰণৰ খুলিব। চ' ফ্ৰেণ্ডছ এইটো ডমেষ্টিকেই হ'ব। এতিয়া কাষ্টমাৰ নেম। আপোনালোকৰ সুবিধাৰ্থে মই মোৰ নিজৰ নামটোকেই ইয়াত ছাবমিট কৰিছোঁ। কাষ্টমাৰ মোবাইল নম্বৰ। কাষ্টমাৰ ইমেইল ID। ইয়াৰ পিছতে আছে প্লিজ চিট মাই আধাৰ /UID নাম্বাৰ ইছ্যুড বাই UIDAI ইউনিক আইডেণ্টিফিকেশ্যন অথৰিটি অফ ইণ্ডিয়া। I hereby give my consent
to the bank to use my Aadhaar details to authenticate me from UIDI. UIDI অর্থাৎ Unique Identification Authority of India. By using my biometrics for the purpose of bank account. So আমি এই অপশন কেইটাত ক্লিক কৰি ডিক্লেয়াৰ কৰিব লাগিব। এতিয়া ইয়াত দিয়া আছে এটা ক্যাপচা কোড। ক্যাপচা কোডটো আমি ৰিফ্ৰেছ কৰি লওঁ। ৰিফ্ৰেছ কৰিছোঁ ফ্ৰেণ্ডছ। এতিয়া আমি টাইপ কৰিম ক্যাপচা কোড। ক্যাপচা কোড টাইপ কৰাৰ পিছত এতিয়া আমি সাবমিট অপশনটোত ক্লিক কৰিম। সাবমিট অপশনটোত ক্লিক কৰাৰ লগে লগে TCRN নম্বৰ বুলি এটা নম্বৰ আপোনাৰ মোবাইললৈ যাব। আপুনি সেই TCRN নম্বৰটো ইয়াত ফিল আপ কৰিব লাগিব। আমি মোবাইলৰ পৰা কপি কৰি সঠিকভাৱে TCRN নম্বৰটো সাবমিট কৰিব লাগিব। সো ফ্ৰেণ্ডছ বলক এতিয়া আমি সাবমিট অপশনটোত ক্লিক কৰোঁ। সাবমিট অপশনটোত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত খোল খাব এখন নতুন স্ক্ৰীন। এই স্ক্ৰীনত থাকিব প্লিজ ডু নট প্ৰেছ F5 while applying online. সো ফ্ৰেণ্ডছ এইটো আপোনালোকে ভয় খাবলগীয়া বিষয় নহয়। প্লিজ ডু নট প্ৰেছ F5. F5 means হৈছে ৰিফ্ৰেছ। আপুনি ৰিফ্ৰেছ কৰিব নালাগিব কোনো কাৰণতে। এতিয়া আমি যাম ফ্ৰেণ্ডছ টাইপ অফ একাউণ্ট। অবভিয়াছলি সেভিংছ একাউণ্ট হ'ব। সো মই সেভিংছ একাউণ্ট ক্লিক কৰিছোঁ। কাষ্টমাৰ টাইপ পাব্লিক, ষ্টাফ, সিনিয়ৰ চিটিজেন, আদাৰ। পাব্লিক। এক্সিষ্টিং কাষ্টমাৰ নো, য়েছ, নো। কাষ্টমাৰ ID মোৰ ওচৰত নাই। যদিহে এক্সিষ্টিং কাষ্টমাৰ য়েছ হয় তেতিয়াহ'লে কাষ্টমাৰ ID নিশ্চয় থাকিব। নেম মিছ, মিষ্টাৰ্ছ, শ্ৰীমতী কুমাৰী, মিষ্টাৰ, শ্ৰী MS। সো আমি শ্ৰী টাইপ কৰিম। ফাদাৰ অব্লিক গাৰ্জেন নেম। তো শ্ৰী লিখাৰ পাছত আপোনাৰ নামটো টাইপ কৰিব লাগিব। ফ্ৰেণ্ডছ আপোনালোকে পৰাপক্ষত কেপিটেল লেটাৰেই ইউজ কৰিব, কিয়নো যিকোনো ফৰ্ম সাবমিট কৰিলে কেপিটেল লেটাৰ ইউজ কৰাটো আটাইতকৈ সুবিধাজনক। নেম ফাদাৰ অব্লিক গাৰ্জেন নেম সাবমিট কৰি দিলোঁ। এতিয়া ডেট অফ বাৰ্থ বিচাৰিছে ফ্ৰেণ্ডছ। ডেট অফ বাৰ্থ এতিয়া আপোনালোকে ডেট অফ বাৰ্থ সাবমিট কৰিব লাগিব। ডেট অফ বাৰ্থ সাবমিট কৰি দিলোঁ। এতিয়া মেল, ফিমেল, ট্ৰান্সজেণ্ডাৰ। সো মেল হ'ব। মাদাৰ নেম এপ্লিকেণ্ট মেৰিটেল ষ্টেটাছ। আপুনি যদি মেৰিড দিব, আৰু যদিহে আপুনি ছিংগল তেতিয়াহ'লে আপুনি ছিংগল টাইপ কৰিব। অবভিয়াছলি মই ছিংগল, সো মই ছিংগল টাইপ কৰিছোঁ। ৰিলিজিয়ন হিন্দু। Category General. Occupation. Occupationত ক্লিক কৰিব লাগিব বিজনেছ। সো মই ইয়াত বিজনেছ কৰেছপণ্ডেণ্ট। Annual income 1 to 5 lakh. Total turnover 2 lakh. PAN number পেন নম্বৰ নিজৰ আপোনাৰ পেন কাৰ্ডৰ নম্বৰটো টাইপ কৰি দিব। UID নম্বৰ, UID নম্বৰ মানে হৈছে আধাৰ নম্বৰ। চমুকৈ ইয়াক UID নম্বৰ বুলি কোৱা হয়। UID মানে ফুল মিনিংছটো হৈছে ইউনিক আইডেন্টিফিকেশ্যন। সো ফ্ৰেণ্ডছ এতিয়া আমি আধাৰ নম্বৰটো ইয়াত টাইপ কৰিম। নেশ্যনেলিটি নিশ্চয় ইণ্ডিয়ান হ'ব, যিহেতু আপুনি ষ্টেট আছাম চুজ কৰিছে। সো আমি ৰেচিডেন্সিয়েল ইণ্ডিভিজুৱেল সিলেক্ট কৰিম। মোড অফ অপাৰেশ্যন সেল্ফ। একাউণ্টটো কোনে চোৱা চিতা কৰিব।
স্পাউস নেম যদি আপুনি ম্যাৰিড হয় তেতিয়াহ'লে আপুনি স্পাউস নেম মানে আপোনাৰ পত্নীৰ নাম ইয়াত সাবমিট কৰিব লাগিব সো আমাৰ বিল্ডিংটোৰ নাম কন্যাকুমাৰী সো মই কন্যাকুমাৰী বুলি টাইপ কৰিম ফ্ৰেণ্ডছ Street name, road, oblique locality. ইয়াত আপুনি সাবমিট কৰিব লাগিব আপোনাৰ নিজৰ গাঁওখনৰ নাম সো আপুনি আপোনাৰ নিজৰ গাঁওখনৰ নাম টাইপ কৰাৰ পিছত এটা কমা চিন বহুৱাব তাৰ পিছত লোকেলিটি হিচাপে আপোনালোকৰ ঘৰৰ ওচৰত স্কুল মন্দিৰ মছজিদ নামঘৰ গিৰ্জা বুদ্ধিষ্ট টেম্পল এনিহাও আপোনাৰ যি আছে তাক আপুনি ইয়াত সাবমিট কৰি দিব নতুবা কিবা যদি চাৰিআলি তিনিআলি আছে তেতিয়াহ'লে আপুনি চাৰিআলি আৰু তিনিআলিৰ ডিটেইলছ লিখি পেলাই দি দিব যেনে নিয়াৰ গাঁও চাৰিআলি যদিহে ফ্ৰেণ্ডছ আপোনালোকৰ প্ৰেজেণ্ট আৰু পাৰ্মানেণ্ট এড্ৰেছ সেম হয় তেতিয়াহ'লে আপুনি আপোনাৰ স্ক্ৰীনত দেখা পোৱা এই এগ্ৰি বটনটোত ক্লিক কৰিব লাগিব এতিয়া আহো ফ্ৰেণ্ডছ আইডেন্টিফিকেশন ডিটেইলছলৈ আইডেন্টিফিকেশন ডিটেইলছত আইডেন্টিটি প্ৰুফ হিচাপে আপুনি দিব পাৰিব আধাৰ কাৰ্ড আধাৰ এনৰোলমেণ্ট ডকুমেণ্টছ পাছপোৰ্ট পেন কাৰ্ড ভোটাৰ আইডি ড্ৰাইভিং লাইসেন্স এনৰেগা জব কাৰ্ড এটসেট্ৰা সো মই আধাৰ কাৰ্ডখন সিলেক্ট কৰিম আধাৰ কাৰ্ডৰ নম্বৰ বিচাৰিছে ফ্ৰেণ্ডছ আইডি নম্বৰ যিকোনো এখন আইডেন্টিটি কাৰ্ডৰ একোটা সিৰিয়েল নম্বৰ থাকে সেই নম্বৰটো বিচাৰিছে আধাৰ কাৰ্ডত যেহেতু সিৰিয়েল নম্বৰ নাথাকে সো ফ্ৰেণ্ডছ মই আধাৰৰ নম্বৰটোকে ইয়াত টাইপ কৰি দিম আধাৰৰ নম্বৰ মই টাইপ কৰি দিলো আইডি প্ৰুফ এক্সপায়াৰ ডেট আইডি প্ৰুফ অৰ্থাৎ আধাৰ কাৰ্ড দিলে আধাৰ কাৰ্ডৰ কোনো এক্সপায়াৰ ডেট নাথাকে ড্ৰাইভিং লাইসেন্সৰ ক্ষেত্ৰত কিন্তু ফ্ৰেণ্ডছ এক্সপায়াৰ ডেট থাকে তাত আপুনি এক্সপায়াৰ ডেটটো চাই লৈ সাবমিট কৰিব লাগিব PNB ৱেব পৰ্টেলৰ এই সিস্টেমটো এড্ৰেছ প্ৰুফ হিচাপে আমি ভোটাৰ আইডি কাৰ্ডখন সিলেক্ট কৰিছো এতিয়া আহিছো ফ্ৰেণ্ডছ এড্ৰেছ আইডি নম্বৰ এড্ৰেছ আইডি নম্বৰত আমি দিব লাগিব ভোটাৰ আইডি খনত থকা যেটো সিৰিয়েল নম্বৰ সেই নম্বৰটো আমি ইয়াতে টাইপ কৰিব লাগিব ফ্ৰেণ্ডছ মোৰ ভোটাৰ আইডিৰ সিৰিয়েল নম্বৰটো হৈছে DY 519 মই ইয়াতে মোৰ ভোটাৰ আইডিৰ নম্বৰটো টাইপ কৰি দিলো এতিয়া বিচাৰিছে ফ্ৰেণ্ডছ এড্ৰেছ প্ৰুফ এক্সপায়াৰ ডেট ভোটাৰ আইডিৰো কোনো ধৰণৰ এক্সপায়াৰ ডেট নাথাকে সো ফ্ৰেণ্ডছ আমি ইয়াত এক্সপায়াৰ ডেট লিখিব নোৱাৰো কিন্তু যদিহে ড্ৰাইভিং লাইসেন্স হয় তেতিয়াহ'লে ড্ৰাইভিং লাইসেন্সত এক্সপায়াৰ ডেট থাকে তেতিয়া আমি এক্সপায়াৰ ডেটটো ইয়াত টাইপ কৰিব লাগিব এতিয়া আমি যাম ফ্ৰেণ্ডছ সেভ এণ্ড প্ৰচিডলৈ ফ্ৰেণ্ডছ এড্ৰেছত আমি কমা ব্যৱহাৰ কৰিছিলো ইয়াত ওপৰত কৈছে আপুনি কমা বা কোনো ধৰণৰ তেনেকুৱা সিম্বল ব্যৱহাৰ কৰিব নোৱাৰিব সো মই সেই কাৰণে সেই সিম্বল কিটা কাটি দিলো সো ফ্ৰেণ্ডছ এড্ৰেছ প্ৰুফত আধাৰ কাৰ্ড দিলো হোৱা নাই ভোটাৰ আইডি খনো সাবমিট কৰিছিলো হোৱা নাই এতিয়া ফ্ৰেণ্ডছ মই ড্ৰাইভিং লাইসেন্সখন সিলেক্ট কৰিছো ড্ৰাইভিং লাইসেন্স সিলেক্ট কৰাৰ লগে লগে ইয়াতে বিচাৰিছে এড্ৰেছ আইডি নম্বৰ এড্ৰেছ আইডি নম্বৰ মানে ড্ৰাইভিং লাইসেন্সখনৰ নম্বৰটো মই ইয়াত টাইপ কৰিব লাগিব সো ফ্ৰেণ্ডছ মই ইয়াত টাইপ কৰিছো AS23 মই ইয়াত ড্ৰাইভিং লাইসেন্সৰ ওপৰত থকা DL নম্বৰ টাইপ কৰি দিলো এতিয়া ফ্ৰেণ্ডছ এড্ৰেছ প্ৰুফ এক্সপায়াৰ ডেট ইয়াৰ এক্সপায়াৰ্ড কেতিয়া হ'ব বুলি সুধিছে সো ফ্ৰেণ্ডছ মই ইয়াত ড্ৰাইভিং লাইসেন্সত চেক আউট কৰিছো ইয়াত ড্ৰাইভিং লাইসেন্সত মোৰ এক্সপায়াৰ ডেট লিখা আছে 2033 চনত মোৰ ড্ৰাইভিং লাইসেন্সৰ এক্সপায়াৰ ডেট আছে সো মই এই তাৰিখটো ইয়াত টাইপ কৰি দিলো এতিয়া যাম সেভ এণ্ড প্ৰচিডলৈ
প্ৰেজেণ্ট আৰু পাৰ্মানেণ্ট এড্ৰেছ ছেম হ'লে তেতিয়া আপোনালোকে ইয়াতে এগ্ৰি বুলি ক্লিক কৰিব লাগিব আৰু কাষতে থকা প্লিজ select the appropriate communication address current residence / office address permanent address so আমি ইয়াত permanent addressত ক্লিক কৰিব লাগিব তাৰ পিছতে ফ্ৰেণ্ডছ save and proceedত ক্লিক কৰিম save and proceedত ক্লিক কৰাৰ পাছত পেজটো সেভ হৈ গৈছে আৰু এটা নতুন পেজ খোল খাইছে নমিনেশ্যন ডিটেইলছত আপোনালোকে নমিনি এপ্লিকেবল yes নমিনি আপোনাক লাগে নে নালাগে আপোনাৰ মৃত্যুৰ পাছত নমিনি আপোনাক লাগে নে নালাগে আপোনাৰ একাউণ্টত থকা সম্পূৰ্ণ ধনৰাশি সেই নমিনিয়ে উলিয়াই ব্যৱহাৰ কৰিব পাৰিব নমিনি এপ্লিকেবল সো yes ক্লিক কৰিলো নমিনি নেম মোৰ নিজৰ ভাইটিৰ নাম দিছো ৰিলেশনশিপ ব্ৰাদাৰ হাউস ফ্ল্যাট নাম্বাৰ / বিল্ডিং নেম মই আৰু ভাইটি যেহেতু একেখন ঘৰতে একেটা এড্ৰেছতে থাকো সো মই ইয়াতে সেম এড্ৰেছ মোৰটোকে ইয়াত সাবমিট কৰিছো আপোনালোকৰ যদি বেলেগ হয় তেতিয়াহলে আপোনালোকে বেলেগ এড্ৰেছ সাবমিট কৰিব আমাৰ বিল্ডিং নেম কন্যাকুমাৰী ষ্ট্ৰীট নেম ৰোড লোকেলিটি মোৰ গাঁওখনৰ নাম আৰু কাষতে মই নিয়াৰ গাঁও চাৰিআলি বুলি দি দিছো লোকেলিটি হিচাপে ষ্টেট আসাম সিটি obviously নগাঁও whether nominee is minor মানে আপোনাক সুধিছে আপোনাৰ যিজন সিলেক্টেড নমিনি তেওঁ মাইনৰ নেকি যদিহে নহয় তেতিয়াহলে নো যদিহে হয় তেতিয়াহলে yes মোৰ ক্ষেত্ৰত নো এতিয়া আপোনাক ইয়াত সুধিছে PNB তৰফৰ পৰা সাৰ্ভিসেস ৰিকোয়াৰ্ড মাৰ্ক চেক বক্স ফৰ দা ৰিকোয়াৰ্ড সাৰ্ভিসেস আপোনাক চেকবুক লাগে নে নালাগে ইন্টাৰনেট বেংকিং আৰু মোবাইল বেংকিং SMS alert on মোবাইল নম্বৰ SMS alert to অনে থাকিব আপোনাক চেকবুক ইন্টাৰনেট বেংকিং মোবাইল বেংকিং লাগে নে নালাগে যদি লাগে তেতিয়াহলে আপুনি ইয়াত ক্লিক কৰিব সো মোক চেকবুক আৰু মোবাইল বেংকিং লাগে তো মই ইয়াতে ক্লিক কৰিম এতিয়া হওঁ FATCA Are you a tax resident of any country other than India? ইয়াত আপোনাক সুধিছে আপুনি ভাৰতৰ উপৰিও আন দেশতো ট্যাক্স পে কৰে নেকি যদি আপোনাৰ yes হয় তেতিয়াহলে yes আৰু যদি হে নিদিয়ে তেতিয়াহলে no সো মই আমি ইয়াতে no টাইপ কৰিম যদি আপুনি yes বুলি ক'লেহেঁতেন তেতিয়াহলে tax details 1 tax details 2 tax details 1 tax details 2 এইখিনি আপোনালোকে সাবমিট কৰিব লাগিলে হয় সো এতিয়া আপোনালোকে হেখিনি সাবমিট কৰিব নালাগে এতিয়া আমি যাম সেভ এণ্ড প্ৰসিডলৈ সো আমি এতিয়া তাত ক্লিক কৰিম ফ্ৰেণ্ডছ আপোনালোকক আমাৰ এই ভিডিঅ'টোৰ মাজতে আৰু এটা বিশেষ কথা মানে ইনফৰমেশ্যন জনাই থব বিচাৰিছো আপুনি যদি পঞ্জাব নেশ্যনেল বেংকৰ তৰফৰ পৰা ATM এপ্লাই কৰিছে আৰু ATM খন আহি পোৱাৰ পাছত আপুনি নিজে ATM ৰ পিন মানে সিক্ৰেট কোড সেটিং কৰিব পৰা নাই তেতিয়াহলে আপুনি আমাৰ তলত থকা ডেসক্ৰিপচন বক্সত ক্লিক কৰিলে আপুনি চাব পাৰিব আমাৰ সেই বিশেষ মানে স্পেশাল ATM পিন সন্দৰ্ভত ভিডিঅ'টো আপোনালোকে সেই ভিডিঅ'টো চাই কোনো এক্সপাৰ্টৰ সহায় নলোৱাকৈ আপোনালোকে নিজেই ATM ৰ সিক্ৰেট পিন সেটিং কৰিব পাৰিব অতি কম সময়ৰ ভিতৰতে সো ফ্ৰেণ্ডছ আপোনালোকে দেখা পাইছে ATM পিন চেঞ্জৰ এই ভিডিঅ'টো আপোনালোকৰ স্ক্ৰিনৰ সন্মুখত আপোনালোকে ফ্ৰেণ্ডছ ইউটিউবৰ সাৰ্চ বাৰত টাইপ কৰিব লাগিব how to set ATM card pin in Assamese language এইটো টাইপ কৰি দিয়াৰ লগে লগে আপোনালোকৰ ইউটিউবৰ স্ক্ৰিনত খোল খাব আমাৰ সেই বিশেষ ভিডিঅ'টো
সেই ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে তলত থকা কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু যদি ফ্ৰেণ্ডছ এইখিনি কৰোঁতে আপুনি যদি কিবা অসুবিধা পায় তেতিয়াহ'লে নিশ্চয় কম্পিউটাৰ এক্সপাৰ্টৰ সহায় ল'ব The form is submitted successfully. ইয়াতে আপোনালোকৰ স্ক্ৰীনত দেখা পাব The form is submitted successfully. Your account is ready to open. Please visit the branch selected in the application form within 7 days along with temporary customer reference number TCRN, photo, ID proof and address proof, at least one document or the equivalent e-document, therefore in support of nature of businesses and financial status of the customer, VIZ salary slip form 16 ITR ETC as per extent KYC policy of the bank in original and copies. Contact number of the selected branch is none. For more PNB products, please visit PNB website. তাৰমানে ফ্ৰেণ্ডছ আপোনালোকে ফৰ্মখন ছাবমিট কৰা কমপ্লিট হৈ গৈছে আপোনালোকে তাত যি উল্লেখ কৰিছিল ফৰ্ম ছাবমিট কৰাৰ সময়ত এড্ৰেছ প্ৰুফৰ বাবে ড্ৰাইভিং লাইচেন্স আৰু আধাৰ কাৰ্ড আপোনালোকে দিছিল পান কাৰ্ড ছাবমিট কৰিছিল সো আপোনালোকে সেই সম্পূৰ্ণ ডকুমেন্টছ অৰিজিনেল কপি আপোনালোকে লৈ যাব লাগিব আপুনি এপ্লিকেশ্যনত ছাবমিট কৰা সেই ব্ৰাঞ্চটোলৈ মই পুৰণিগুদাম পঞ্জাৱ নেশ্যনেল ব্ৰাঞ্চ অফিচ সিলেক্ট কৰিছিলোঁ তালৈ মই অহা 7 দিনৰ ভিতৰত লৈ যাব লাগিব আৰু লগত লৈ যাব লাগিব TCRN নম্বৰটো TCRN নম্বৰটো আপোনাৰ মোবাইলত সেভ হৈ আছে আপুনি সেই নম্বৰটো চাই এখন কাগজত নোট কৰি লৈ যাব লাগিব বেংকৰ কৰ্তৃপক্ষৰ ওচৰত সো ফ্ৰেণ্ডছ আজি আমাৰ পঞ্জাৱ নেশ্যনেল বেংক ৰিলেটেড এই ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে তলত থকা কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব লগতে লাইক সাবস্ক্ৰাইব আৰু কাষতে থকা বেল আইকনটোত অল বুলি প্ৰেছ কৰিব এনে কৰিলে আপোনালোকে আন ইউটিউব ভিউৱাৰ্ছৰ পৰা আমাৰ ইউটিউব চেনেল চোৱাৰ বাবে আনৰ পৰা এডভান্স মোডত থাকিব পাৰিব সো ফ্ৰেণ্ডছ পুনৰ এটা নতুন ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় টেক কেয়াৰ বাই বাই